এইটো আপোনাৰ কেঁচা পাত হয়, বহুত ধুনীয়া গোন্ধায়, বহুত ধুনীয়া গোন্ধায়, খাব পাৰিব এইটো। আজি আমি আহিলোঁ বাগান ফুৰিবলৈ। বাগানত এতিয়া পাত বহুত দীঘল দীঘল হৈ গৈছে। লকডাউনৰ কাৰণে চব ফেক্টৰী বন্ধ আৰু বহুত মানে পাতৰ এতিয়া পাত নিয়া গাড়ী অহা নাই মানে। আৰু আজি মই বুজাই দিম অলপ অলপ সৰু সৰু কথা বাগানৰ ওপৰত। কেতিয়া কেতিয়া আপোনাৰ পাত ছিঙে আৰু কেতিয়া কেতিয়া আপোনাৰ মেইনটেনেঞ্চ কৰে, সেইবিলাকে আৰু। প্ৰথমতে অলপ চাই লওঁ ব'লক বাগান। ডিচেম্বৰত কলম কৰে, কলম মানে ইয়াত কাটি দিয়ে এইটো, নহ'লে বেছি দীঘল দীঘল হৈ যাবতো, মানে ইয়াত এইবিলাকত কাটি দিয়ে এনেকৈ এনেকৈ। আৰু জানুৱাৰী মাৰ্চৰ পৰা আপোনাৰ হেৰি পাত ছিঙিব পৰা হৈ যায়। সেউজীয়া সেউজীয়া চাব পাৰে আপুনি। কেমেৰামেন অলপ দেখাই দিয়ক। হ'ব দিয়ক, ইমান নেদেখালেও হ'ব। কেমেৰামেন হ'ল আমাৰ নতুন, সেয়া আমাৰ কেমেৰামেন। এতিয়া মোৰ লগত আছে মোৰ ভণ্টি, আৰু এতিয়া আমি বিদায় মাগিছোঁ আৰু বাগানৰ পৰা। কিমান দিন বা লকডাউন হয় এতিয়া ক'বতো নোৱাৰি, ঘৰৰ পিছতে ঘূৰি ফুৰিছোঁ। এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিওঁ। আপোনালোকে বেছি দীঘল বনাব নোৱাৰিলোঁ, যি বনাইছোঁ সেয়াই আৰু। এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিওঁ ধুনীয়াকৈ। থেংক ইউ।